হেল্ল' এভৰিৱান, আহকচোন আজি বনাওঁ পকা জলকীয়া আচাৰ। তাৰ বাবে মই জলকীয়াখিনি ভালকৈ ধুই এবেলামানকে ৰ'দত দি লৈছোঁ। ৰ'দটো যিহেতু চোকা আৰু ৰ'দটো কম হ'লে আপোনালোকে সম্পূৰ্ণ এদিন দিব পাৰে। জলকীয়াটো বেছিকৈ শুকাবলৈ দিলে বেয়া লাগে, অকণমান কেঁচা ভাৱটো থাকিব লাগে। এতিয়া এইখিনি সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া ইয়াত দিবৰ কাৰণে শুকান মছলাখিনি ৰেডি কৰি লৈছোঁ। বগা সৰিয়হ, জিৰা, চফ গোটেইখিনি ল' টু মিডিয়াম ফ্লেমত প্ৰায় 2 মিনিটৰ বাবে ভাজি ল'ম। আৰু এইখিনি অলপ ভজা হোৱাৰ পিছত মই মিক্সিত মিহিকৈ পিচি ল'ম। এতিয়া কাটি লোৱা জলকীয়াখিনিৰ ওপৰত জোখমতে নিমখ আৰু হালধি দিছোঁ। নিমখটো দিওঁতে আপোনালোকে চাব, পৰিমাণটো অনুযায়ী দিব জলকীয়া। এতিয়া গুড়ি কৰি থোৱা মছলাখিনি দি গোটেইখিনি পুনৰ ভালকৈ লৰাই লৈছোঁ। ইয়াত দিবৰ কাৰণে মই এতিয়া সৰিয়হ তেলখিনি গৰম কৰি লৈছোঁ। ইয়াতে মই কালজনি দি গৰম কৰি ঠাণ্ডা কৰি থোৱা আছে, তেনেকৈ দিছোঁ। আপোনালোকে তেলটো চাব, মই অলপ তেল কমকৈ দিছোঁ। তেল সৰহকৈ খালে সৰহকৈ দিব পাৰে। এতিয়া গোটেইখিনি ভালকৈ লৰাই লৈছোঁ। ইয়াতে মই এতিয়া ভিনেগাৰ ব্যৱহাৰ কৰিম। ভিনেগাৰ ব্যৱহাৰ কৰোঁতে জলকীয়া আচাৰটো খাবলৈ খুব ভাল হয়, লগতে বহুত দিনলৈ ভালে থাকে আৰু অলপ টেঙা ভাৱটো আহে। এইখিনি গোটেইখিনি ভালকৈ লৰাই মই এটা শুকান চিচাৰ বটলত ভৰাই থ'ম আৰু এসপ্তাহমান ৰ'দত দিয়াৰ পিছতে আচাৰ খাবলৈ সোৱাদ লগা হয়।